হেল্ল' গাইজ, টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে আদিক ক'ব যে হাতত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। তাই সেই আশ্ৰমখন নিজৰ বুকুৰ তেজেৰে গঢ়ি তুলিছিল। তাত থকা সৰু সৰু ল'ৰা ছোৱালীখিনি বাটৰ ভিক্ষাৰী কৰি তাত হাস্পাতাল বনাই মই দেউতাক কি উত্তৰ দিম? আৰু তেতিয়া আদিয়ে ক'ব যে শিক্ষকৰ হাতত ক্ষমতা আৰু টকা দুয়োটাই আছে, কিন্তু আমি হাৰ মানিলে নহ'ব। আমি সাহস হেৰুৱালে আশ্ৰমৰ ল'ৰা ছোৱালীখিনিয়ে কাৰ মুখলৈ চাব? আৰু তেতিয়া অদিতিয়ে ক'ব যে মই হাৰ নামানো, কোনো উপায়েৰে মই সেই ফাইল আৰু ভুৱা চুক্তিৰ কাগজ বিচাৰি উলিয়ামেই। ঘৰলৈ আহি আদিয়ে দেউতাকৰ ৰুমলৈ যাব আৰু আশ্ৰমখনৰ নথি পত্ৰখিনি বিচাৰিবলৈ চেষ্টা কৰিব। আৰু তেতিয়া সি হঠাতে বাকচটোলৈ মন পৰিব আৰু বাকচটোত থকা খনৰ কাগজখন সি পোনে পোনে অদিতিৰ ওচৰলৈ যাব। কাগজখন খুলি দেখিব যে এই নথি পত্ৰ মতে দেখোন এই ভূমি কেতিয়াও কোনো ব্যৱসায়িক প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিব নোৱাৰি। যিখন হস্পিটেল বনোৱাৰ কাগজ দেখুওৱা হৈছে সেইখন সম্পূৰ্ণ আইনগতভাৱে অবৈধ। আৰু আদিক ক'ব যে এতিয়া আশ্ৰমখন ভাঙিবলৈ অহা মানুহবোৰ নিজেই আইনৰ জালত পৰিব। কাইলৈ ৰাতিপুৱাই মই আশ্ৰমখনলৈ যাম আৰু দুটা সপোনকাৰীক ল'ব বিচৰা সকলোকে উচিত শিক্ষা দিম। এতিয়া বাৰু আদি আৰু অদিতিয়ে এখন কাগজৰ জৰিয়তে আশ্ৰমখন বচাই আশ্ৰমখনত থকা ল'ৰা ছোৱালীকেইটা আৰু পেহীয়েকৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব পাৰিবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটিত। ৰাতিপুৱাই মেনেজাৰে আশ্ৰমখনলৈ যাব আৰু লগতে এখন বুলডোজাৰ লৈ যাব যাতে আশ্ৰমখন একেবাৰে ভাঙি দিব পাৰি। আৰু তেতিয়া তাত আদি আৰু অদিতি উপস্থিত হ'ব আৰু ক'ব যে ইয়াৰ পৰা একোতো আগ নাবাঢ়িব। এইখন চাওক, কোৰ্টৰ ষ্টে অৰ্ডাৰ আৰু এই ভূমিৰ মূল স্বত্বাধিকাৰ কাগজ। তেতিয়া মেনেজাৰে কাগজখন খুলি চাব আৰু আচৰিত হৈ ক'ব যে এয়া কেনেকৈ হ'ব পাৰে? এতিয়া বাৰু অনাবিল আৰু গাৰ্গীয়ে ষড়যন্ত্ৰ বিফল হোৱাৰ পিছত অনাবিল আৰু গাৰ্গীয়ে নেক্সট কি ষড়যন্ত্ৰ ৰচিব জানিবলৈ পাব ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।